নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱীসকল মই ভিৰজ্যোতি আপোনালোকক স্বাগতম জনাইছো আমাৰ ইউটিউব চেনেল ভিৰজ্যা প্ৰেজেণ্টলৈ লগতে আপোনালোকক স্বাগতম জনাইছো হয় ধন্যবাদ প্ৰিয় বন্ধু বান্ধৱীসকল আজি মোৰ লগত এনেকুৱা আমাৰ অনুষ্ঠানত আজি এনেকুৱা এজন ব্যক্তি জড়িত হৈ আছে যিজন ব্যক্তিৰ সুৰৰ লালিত্যই বেলেগ আহকচোন আমি সেই ব্যক্তিজনৰ পৰিচয় ফাকি জানি লওঁ হয় নমস্কাৰ আসলতে মই পৰিচয় দিবলৈ বেলেগ একো নাই মই এজন দৃষ্টিহীন ব্যক্তি মই সৰুৰ পৰাই লোকসংগীতৰ লগত জড়িত মই লোকসংগীত ভাল পাওঁ আৰু মোৰ ঘৰৰ অৱস্থা খুবেই বেয়া বুলি ক'লেও আসলতে ভুল নহয় আজি ইমান বছৰৰ পৰাই মই গান বাজনা কৰি এই কণমানি শিশু দুটি মই পোহপাল দি আছিলোঁ যি গতিকে আজি সম্পূৰ্ণ ৭৫ দিন বা ৮০ দিন অন্তৰ্গত হৈ গ'ল লকডাউন গতিকে এই লকডাউনৰ মাজত ঘৰত সোমাই থাকিবলগীয়া হৈছে মহামাৰী কৰোণাৰ কাৰণে এই বেমাৰটো যেন আমাৰ মাজত পুনৰ নাহক তাকেও কামনা কৰিছোঁ আৰু এই ইউটিউব চেনেলটো আপোনালোকে যাতে আগুৱাই লৈ যায় মোৰ ভাইটি ভিৰজ্যোতিক মই ধন্যবাদ জনাইছোঁ এই চেনেলটো আজি মোৰ ঘৰত আহিছে মোক কিবা অকণমান সাক্ষাৎ ল'ম বুলি যি নহওক মই কথা ক'ব নাজানো কিবা যদি ভুল ভ্ৰান্তি হৈছে আপোনালোকে মোক ইউটিউব চেনেলৰ জৰিয়তে যাতে ক্ষমা কৰি দিয়ে আৰু এই চেনেলটো খুব জনপ্ৰিয় চেনেল আপোনালোকে আগুৱাই লৈ যাওক মই এই কথাখিনিকে কৈ পোনপ্ৰথমে মই চৰকাৰী বিচাৰিছোঁ কিয়নো চৰকাৰী ফালৰ পৰা আজিলৈকে একো এটা সহায়ে পোৱা নাই বুলি ক'লে ভুল নাই কোনোবা হয়তো দুই এজন ব্যক্তিয়ে মোক মৰম কৰি দিছে ব্যক্তিগতকৈ কিবা তো সেইখিনি যোগাৰেদিতো জীৱনটো নোজোৰে গতিকে মই আপোনালোককো অনুৰোধ জনাইছোঁ এই অধমক যাতে আপোনালোকে কিঞ্চিত হ'লেও সহায় কৰে এই ভিৰজ্যোতি ইউটিউব চেনেলৰ জৰিয়তে মই তাকে কামনা কৰিছোঁ হয় মোৰ পৰিচয়টো দিছোঁ মোৰ নাম শ্ৰী নিধন কলিতা দৰং জিলাৰ দেওমৰনৈ কুমাৰপাৰাত ঘৰ প্ৰিয় বন্ধু বান্ধৱীসকল আমাৰ ইউটিউব চেনেল ভিৰজ্যা প্ৰেজেণ্ট ইউটিউব চেনেল তৰফৰ পৰা চৰকাৰক এটাই কথা আহ্বান জনাব বিচাৰিছোঁ যাতে দৰিদ্ৰ পৰিয়ালখিনিৰ ওপৰত চৰকাৰৰ দৃষ্টিগোচৰ হয় তাৰে অনুৰোধ জনাইছোঁ চৰকাৰক যা কি নহওক প্ৰিয় বন্ধু বান্ধৱীসকল আমি নিধন কলিতাৰ অলপ সুৰৰ ধ্বনি শুনো আহকচোন হয় নমস্কাৰ প্ৰিয় দৰ্শক মই এটি লোকগীতৰ কলি গাব বিচাৰিছোঁ এই গীতটো যদি শুনি ভাল পায় আপোনালোকে এই ইউটিউব চেনেলৰ কমেণ্ট বক্সত আপলোড কৰিব মোক আপোনালোকে জনাব কেনেকুৱা হয় মই গীতটো পৰিৱেশন কৰিছোঁ জীৱন যায় যায় জমেলয়া যায় ঘৰৰ সকলোৱে বেৰিয়াই কান্দিব জীৱন জানো আহিব নাই জীৱন যায় যায় জমেলো যায় সৰুৰে পৰা মই ধনকে হাচিলোঁ পকালো মূৰৰে চুলি জীয়াই থাকোঁতে পানী বাহিৰ কৰে ঘৰ চোৱা যাব বুলি জীৱন যায় যায় জমেলো যায় আহোঁতে অকলে জীৱন যাওঁতে অকলে যাওঁতে অকলে পাপ আৰু পুণ্য মাথো পাপ আৰু পুণ্য মাথো হাৰথি লগৰে জীৱন যায় যায় জমেলো যায় ঘৰৰে পাছৰে
জাতি বায়ে চুপি সিয় মোৰ সুদৰৰ ভাই জীয়াই থাকো মানে কৰো কাটি কামে মৰিলে মোৰ লগতে যাই জীৱন যায় যায় জমেলো ওয়া যায় ঘৰৰ সকলোৱে বেৰিয়াই কান্দিব জীৱন জানো আহিব দুনাই জীৱন যায় যায় জমেলো ওয়া যায়। প্ৰিয় বন্ধু বান্ধৱীসকল সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ। লগতে আমাৰ ইউটিউব চেনেলৰ তৰফৰ পৰা শ্ৰীযুত নিধন কলিতা আমাৰ ইউটিউব চেনেলৰ তৰফৰ পৰা বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ, কিয়নো এওঁ বহুমূলীয়া সময়খিনি আমাৰ অনুষ্ঠানত দিয়াৰ কাৰণে এওঁক বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ। বন্ধু বান্ধৱীসকল আজিলৈ ভিডিঅ'টো সামৰিছোঁ। লগতে যদি ভিডিঅ'টো আপোনালোকৰ মনোগ্ৰাহী হয় তেনেহ'লে চেনেলটি লাইক কমেণ্ট এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।